এদিন হঠাৎ প্ল্যানিং নকৰাকৈ আপোনাৰ জীৱনলৈ এনে এজন ব্যক্তি আহিব যিজন ব্যক্তিয়ে আপোনাক প্ৰকৃত অৰ্থত ভাল পোৱাকে শিকাব আপোনাৰ কাষত থাকি আপোনাক পাহৰাই দিব মডাৰ্ণ লাভ ষ্টৰী যেন 2022 চনত বাজি আছে লতাজী আৰু জগজিৎজীৰ গীতৰ কলি এই ক্যাজুৱেল হুকআপৰ পৃথিৱীত তেওঁ আপোনাক শিকাব শৰীৰৰ স্পৰ্শতকে মনৰ স্পৰ্শ যে কিমান গভীৰ তেওঁৰ মৌনতাই হ'ব সমস্ত পৃথিৱীৰ ভাল পোৱা আৰু তেওঁৰ শব্দ মাছ নিশাৰ মৌনতা এদিন আপুনি হঠাৎ এনে এজন ব্যক্তি লগ পাব যিয়ে আপোনাক জোনটোৰ লগত পৰিচয় কৰাই দিব বৰষুণ যাক হঠাতে ভাল লগা হ'ব আপুনি যেন জীৱনটোত আকৌ এবাৰ জন্ম ল'লে আগতকৈও ধুনীয়া এখন পৃথিৱীত আগতকৈও আপোন লগা এখন পৃথিৱীত এনে ব্যক্তি আপোনাৰ জীৱনৰ মিৰাকল যেন ঈশ্বৰে কৰা এটা ডাঙৰ মেজিক ইমান বছৰ সাধনাৰ পাছত মই তেওঁক পালোঁ মনলৈ ভাবো আহিব যে এনে কি কাম কৰিলোঁ যেন তেওঁৰ নিচিনা এজন ব্যক্তিক মই জীৱনত পালোঁ ভালে থাকক ভালে ৰাখক তেওঁক মৰমত ৰাখক তেওঁক তেওঁৰ দৰে আন কোনো হ'ব নোৱাৰে তেওঁৰ বাহিৰেও আন কোনো হ'ব নোৱাৰে প্লিজ don't let him go